কাঠমাণ্ডু তাতো একদম মানে ট্ৰফি লৈ পেলাই দৌৰোঁ আধ্যাত্ৰী আৰু আপোনাৰ ট্ৰফি এয়া ফাৰ্ষ্ট ৰানাৰ্ছ আপ আৰু ছেকেণ্ড ৰানাৰ্ছ আপ ফাৰ্ষ্ট ৰানাৰ্ছ আপ আপুন আৰু ছেকেণ্ড ৰানাৰ্ছ আপ আধ্যাত্ৰী और मोर ऊपर किंदुब किन्ना तब सापे मोर मरपदों का टका तरो बाय আছে हेलो फ्रेंड खुशी का खबर है अपन নমস্কাৰ বন্ধুসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে বহুত আমাৰ অসমৰ কাৰণে বৰ্তমান এতিয়াতো আপোনালোকে ছ'চিয়েল মিডিয়াত চাই আছে ন, আমাৰ ইণ্ডিয়ান ডেন্সিং ছিজন 5 ৰিয়েলিটি শ্ব'ত আমাৰ অসমৰে তিনিজনটোৱে পালে মানে উইনাৰ পালে। চ' মই নৱজিতক কংগ্ৰেচুলেশ্যন আৰু তাৰপিছত আপুন পেগুকো কংগ্ৰেচুলেশ্যন, আধ্যাত্ৰীকো কংগ্ৰেচুলেশ্যন। চ' সিহঁতে আমাৰ অসমৰ নাম ৰচনা কৰিলে। চ' এতিয়া চাওকচোন ৰিয়েলিটি শ্ব'ত অকল আমাৰ আছামৰে তিনিজনটোৱে পালে। চ' আমাৰ কাৰণে আৰু ভাল খবৰ। সিহঁতৰ বিষয়ে অলপমান ক'ব যাম। চ' নৱজিতে উইনাৰ পাৰে, নৱজিতৰ মানে বেছি বুট হ'ল, তাৰ কাৰণে এই উইনাৰৰ পৰা জিকিলে মানে আইচ উইনাৰ বোলে দিছে আৰু আপুন পেগু 1 বোলে দিছে, 1ত পাইছে বোলে। চ' আপুন পেগুৱে ডেন্স কৰি 1ত পালে, তাৰপিছত আইতাচিৰিয়ে 2 নম্বৰত পালে। চ' তিনিজনটোৱে আমাৰ আছামৰ ন, তাতকৈ আৰু ভাল খবৰ কি লাগে আৰু। চ' সিহঁতৰ শ্ব'টো আপোনালোকে চাবৰ কাৰণে আজি দেওবাৰ 26 দেওবাৰ ৰাতি 8:30 বজাত চাব পাব আপোনালোকে। G5 এপছৰ পৰা চাব পাৰিব আৰু টিভিত চাব পাৰিব। চ' আপোনালোকে আজি চাই পিনি নিজে গম পাম কোনে কিমান ভোট পালে ন, আপোনালোকে আজি ৰাতি চালে মানে চাব পাৰিব আৰু। চ' আৰু মই ইয়াতে কৈছোঁ আপোনালোকে যিমান পাৰে মোক মৰম কৰক, এই মোৰ মঞ্জয় ব্লগছটো জলদি ছাবস্ক্ৰাইব কৰি দিয়ক। চ' আমি দুৰ্গা পূজা পিছত আৰু দূৰত গৈ ব্লগিং ষ্টাৰ্ট কৰিম, আপোনালোকে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে এতিয়া মোক মৰম দিব লাগিব। যিহেতু আপুন পেগুৱে উইনাৰটো পোৱা নাই, কাৰণ তাৰ বুটটো বেছি হোৱা নাই, নৱজিতে বেছি বুট পালে, তাৰ কাৰণে নৱজিতে ডাইৰেক্ট উইনাৰ হ'ল। তাৰপিছত ৰিয়েলিটি শ্ব'ত ডেন্স অফ দ্য ডেন্স ইণ্ডিয়াত নাচি আপুন পেগুৱে চ' 1টো পালে, তাৰপিছত আইতাশ্ৰী 2 উইনাৰটো বেলেগকৈ দি দিছে, তাৰপিছত 1-2কৈ দিছে। 1-2 আপুন পেগু, 2-2 আইতাশ্ৰী। 2-2টো আমাৰ আইতাশ্ৰীটোতো আমাৰ চিলাপথাৰৰে। চ' আৰু চবক নৱজিত, আপুন পেগু, আইতাশ্ৰী কংগ্ৰেচুলেশ্যন তিনিজনটোকে। চ' এনেকৈ আপোনালোকে আমাৰ অসমৰ নাম, চ' আমাৰ কাৰণে বহুত গৌৰৱ, কাৰণ আমাৰ তিনিজনটোৱে জিকিলে না, তাৰ কাৰণে। চ' আপোনালোকে যিমান পাৰে আজি ৰাতি চোৱাটো মিষ্টেক নকৰিবি, আৰু আগতো বহুত আপোনালোকে কষ্ট কৰি ভোট দিছিলে। চ' আপোনালোকেতো নিশ্চয় জানিব বিচাৰিছে কোনে জিকিলে। চ' আপোনালোকে আপুন পেগুক দিছেনে বা নৱজিতক দিছেনে বা আইতাশ্ৰী, চবেইতো ভোট দিছে ন, চবেই জানিব বিচাৰি আছে কাৰ কিমান বেছি হ'ল। তাৰপিছত ইহঁতে G5 এপছত মানে কেনেকুৱা হয় মানে আগতে ইহঁতে ভিডিঅ'টো শ্বুটিং কৰি লয়, শ্বুটিং কৰাৰ পিছতে আপলোড দিয়েগৈ। চ' ইহঁতে ফাইনেল পায় আপুন পেগু, ইহঁতেতো আজি ৰাতিত আহিয়ে পাব চাগে, তাৰপিছত আজি ৰাতিতে ভিডিঅ' ইহঁতে আপলোড হ'ব। চ' তাৰ কাৰণে আপোনালোকে যিমান পাৰে আজি ৰাতিত চাওক আৰু। চ' আৰু আপোনালোকে যিমান পাৰে মোৰ ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, আৰু বেল আইকনটো এবাৰ প্ৰেছ কৰি দিয়ক। চ' আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত হ'ব।